নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ জব আছাম ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিম অসমৰ ইতিহাসৰ পৰা ইম্পৰ্টেণ্ট কেইটামান কুৱেশ্যনছ যিবোৰ নেকি আপোনালোকৰ বাবে খুবেই দৰকাৰী হয় আৰু মই আশা কৰোঁ যদি আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই তেন্তে আপোনালোক নিশ্চয় লাভান্বিত হ'ব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে হু ইজ দ্য কণ্টেম্পৰেৰী অফ গুপ্তা ডাইনেষ্টি ইন আছাম? গুপ্ত বংশৰ সমসাময়িক অসমৰ ৰজা কোন আছিল? অপশ্যন কেইটাত আছে সমুদ্ৰ বৰ্মন, পুষ্য বৰ্মন, ভাস্কৰ বৰ্মন, নন অফ দিছ। চ' শুদ্ধ উত্তৰটো হৈ যাব পুষ্য বৰ্মন। পুষ্য বৰ্মন ইজ দ্য ৰাইট আনচাৰ। সমুদ্ৰ বৰ্মনে যেতিয়া উত্তৰ ভাৰতত ৰাজত্ব কৰি আছিলে তেতিয়া অসমত ৰাজত্ব কৰি আছিলে পুষ্য বৰ্মনে। পুষ্য বৰ্মন সমুদ্ৰগুপ্তৰ পৰাক্ৰমৰ বৰ ডাঙৰ এটা ফলোৱাৰ আছিলে, যাৰ বাবে পুষ্য বৰ্মনে নিজৰ ল'ৰাৰ নাম, নিজৰ পুত্ৰৰ নাম সমুদ্ৰ বৰ্মন ৰাখিছিলে। সমুদ্ৰগুপ্তৰ পৰাক্ৰমৰ ফেন আছিলে পুষ্য বৰ্মন, সেয়েহে সমুদ্ৰ বৰ্মন বুলি নিজৰ পুত্ৰৰ নাম থৈছিলে। বলক পিছৰ প্ৰশ্নটোলৈ। পিছৰ প্ৰশ্নটোত আছে সমুদ্ৰ বৰ্মন ৱাজ দ্য ছান অফ। সমুদ্ৰ বৰ্মন কাৰ পুত্ৰ আছিল? অপশ্যন কেইটাত আছে সমুদ্ৰগুপ্তা, ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, সমুদ্ৰপাল। বন্ধুসকল, সমুদ্ৰ বৰ্মন কাৰ পুত্ৰ আছিল? এজ অলৰেডি টল্ড ইউ, মই ক'লোৱেই আপোনালোকক যে সমুদ্ৰ বৰ্মন আছিল পুষ্য বৰ্মনৰ পুত্ৰৰ নাম, আৰু পুষ্য বৰ্মনে নিজৰ পুত্ৰৰ নাম সমুদ্ৰ বৰ্মন এইকাৰণেই থৈছিলে কাৰণ তেওঁ সমুদ্ৰগুপ্তৰ বৰ ডাঙৰ এটা ফলোৱাৰ আছিলে, সেয়েহে সমুদ্ৰগুপ্তৰ পৰা নিজৰ ল'ৰাৰ নামো সমুদ্ৰ বুলি থৈছিলে। বলক পিছৰ প্ৰশ্নটোলৈ। পিছৰ প্ৰশ্নটোত আছে নৰকাসুৰা ৱাজ দ্য ৰুলাৰ অফ হুইচ ডাইনেষ্টি? নৰকাসুৰ কোনটো বংশৰ শাসক আছিল? চ' অপশ্যন কেইটাত আছে দানৱ ডাইনেষ্টি, ভৌম ডাইনেষ্টি, শালস্তম্ভ ডাইনেষ্টি, নন অফ দিছ। চ' শুদ্ধ উত্তৰটো হৈ যাব ভৌম ডাইনেষ্টি। ভৌম ডাইনেষ্টিৰ ৰজা আছিলে নৰকাসুৰ, আৰু এইটো কথা মনত ৰাখিব নৰকাসুৰে ভৌম ডাইনেষ্টি প্ৰতিষ্ঠা কৰিছিল। বলক পিছৰ প্ৰশ্নটোলৈ। পিছৰ প্ৰশ্নটোত আছে হু ইজ ন'ন এজ কুমাৰ ৰজা? কুমাৰ ৰজা বুলি কাক জনা যায়? চ' অপশ্যন কেইটাত আছে পুষ্য বৰ্মন, ভাস্কৰ বৰ্মন, শালস্তম্ভ, নৰকাসুৰা। চ' শুদ্ধ উত্তৰটো হৈ যাব ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন হৈছে কুমাৰ ৰজা, আৰু তেওঁ কুমাৰ ৰজা বুলি এইকাৰণেই জনা যায় কাৰণ তেওঁ আজীৱন বিয়া নপতাকৈ থাকিছিলে, সেয়েহে ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি জনা যায়। বন্ধুসকল, এইটো কথা মনত ৰাখিব যে ভাস্কৰ বৰ্মন হৈছে বৰ্মন বংশৰ শেষৰজন ৰজা, কাৰণ আপোনালোকে এনেদৰে মনত ৰাখিব পাৰে যিহেতু ভাস্কৰ বৰ্মনে আজীৱন বিয়া পতা নাছিলে, যাৰ বাবে তেওঁৰ কোনো পুত্ৰ সন্তান নাছিলে, তাৰ বাবে তেওঁৰ পিছত কোনো বৰ্মন বংশৰ ৰজা হ'বৰ বাবে তেওঁৰ পুত্ৰ নথকাৰ বাবে বৰ্মন বংশ শেষ হৈ গৈছিলে, সেয়েহে তেওঁক কুমাৰ ৰজা বুলি কোৱাৰ লগে লগে বৰ্মন বংশৰ শেষ ৰজা বুলিও কোৱা হয়। একৰ্ডিং টু হিউৱেন চাং দ্য চাৰ্কামফাৰেন্স অফ কামৰূপা ৱাজ। হিউৱেন চাঙৰ মতে কামৰূপৰ পৰিধি কিমান আছিল? অপশ্যন কেইটাত আছে 1200 মাইলছ, 1700 মাইলছ, 2000 মাইলছ, নন অফ দিছ। চ' বন্ধুসকল, শুদ্ধ উত্তৰটো হৈ যাব 1700 মাইলছ। হিউৱেন চাঙৰ মতে চীনা পৰিব্ৰাজক আছিল হিউৱেন চাং, আৰু তেখেতৰ মতে কামৰূপৰ পৰিধি আছিলে 1700 মাইলছ। এই 1700 মাইলছ বুলি কামৰূপৰ চাৰ্কামফাৰেন্সৰ কথা যে কোৱা হৈছে, এইটো তেওঁৰ পুথি চি ইউকিত উল্লেখ আছে, চি ইউকিত উল্লেখ পোৱা যায়। চ' পৰীক্ষাত প্ৰশ্ন আহিব পাৰে চি ইউকি পুথিখনৰ ৰচক কোন? চ' শুদ্ধ উত্তৰ হৈ যাব হিউৱেন চাং। পিছৰ প্ৰশ্নটোত আছে হু ৱাজ দ্য কণ্টেম্পৰেৰী অফ ভাস্কৰ বৰ্মন ইন নৰ্দাৰ্ণ ইণ্ডিয়া? উত্তৰ ভাৰতত ভাস্কৰ বৰ্মনৰ সমসাময়িক ৰজা কোন আছিল? অপশ্যন কেইটাত আছে হৰ্ষবৰ্ধন, সমুদ্ৰগুপ্তা, অশোকা, নন অফ দিছ। হৰ্ষবৰ্ধন, সমুদ্ৰগুপ্তা, অশোকা আৰু নন অফ দিছ। চ' শুদ্ধ উত্তৰটো হৈ যাব হৰ্ষবৰ্ধন। হৰ্ষবৰ্ধন ইজ দ্য ৰাইট আনচাৰ। চ' আমাৰ উত্তৰ ভাৰতত যেতিয়া হৰ্ষবৰ্ধনে ৰাজত্ব কৰি আছিলে তেতিয়া আমাৰ অসমত ৰাজত্ব কৰি আছিলে ভাস্কৰ বৰ্মনে, গতিকে ভাস্কৰ বৰ্মন হৈছে হৰ্ষবৰ্ধনৰ সমসাময়িক ৰজা। এইটো কথা মনত ৰাখিব আপোনালোকে যে ভাস্কৰ বৰ্মনৰ ৰাজত্বকালতে হিউৱেন চাং অসমলৈ আহিছিলে। হিউৱেন চাং অসমলৈ কেতিয়া আহিছিলে? ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত। আৰু এইটো কথা মনত ৰাখিব ভাস্কৰ বৰ্মন আৰু হৰ্ষবৰ্ধনৰ মিত্ৰতা আছিলে, আৰু তেওঁলোকে কিয় মিত্ৰতা পাতিছিলে? তেওঁলোকে এইকাৰণে মিত্ৰতা কৰিছিল কাৰণ শশাংকক হত্যা কৰিবলৈ তেওঁলোকে মিত্ৰতা কৰিছিলে, আৰু যেতিয়া শশাংকক তেওঁলোকে মৃত্যুদণ্ড দিলে, যেতিয়া তেওঁলোকে শশাংকক মাৰিলে, তাৰপিছত আমাৰ সেই ৰাজ্যৰ
ৰজা হিচাপে ভাস্কৰ বৰ্মনক ৰজা পাতিছিলে হৰ্ষবৰ্ধনে বলক পিছৰ প্ৰশ্নটোলৈ হোৱাট ইজ দ্য এনচিয়েণ্ট নেম অফ তিনিচুকীয়া তিনিচুকীয়াৰ প্ৰাচীন নাম কি আছিলে বেংমৰা কুকুৰমৰা সাপমৰা নান অফ দিছ চ' শুদ্ধ উত্তৰটো হৈ যাব বেংমৰা বেংমৰা ইজ দ্য ৰাইট আনচাৰ চ' বেংমৰা হৈছে তিনিচুকীয়াৰ প্ৰাচীন নাম এইটো কথা মনত ৰাখিব যে তিনিচুকীয়া ইজ দ্য চাইট অফ বেংমৰা হুইচ ৱাজ অৰিজিনেলি ন'ন এজ চাংমাই পাথাৰ চ' আগতে বেংমৰাক চাংমাই পাথাৰ বুলি জনা গৈছিলে ইট ৱাজ দ্য কেপিটেল অফ দ্য মটক কিংডম আৰু এই বেংমৰা যে আছিলে তিনিচুকীয়া আগতে মটক ৰাজ্যৰ কিংডম আছিলে মটক ৰাজ্য আছিলে হুইচ ৱাজ ফাউণ্ডেড বাই স্বৰ্গদেউ সৰ্বানন্দ সিংহই ইয়াক স্থাপন কৰিছিলে বলক পিছৰ প্ৰশ্নটোলৈ দ্য কামাখ্যা টেম্পল ইজ চিটুৱেটেড ইন হুইচ হিল কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত হয় বন্ধুসকল এইটো প্ৰশ্ন আপোনালোকে জানে যে কামাখ্যা মন্দিৰ কোনখন পাহাৰত অৱস্থিত হয় চিত্ৰাচল নীলাচল উত্তৰাঞ্চল হিমাচল চ' ৰাইট আনচাৰ ইজ নীলাচল নীলাচল পাহাৰত আমাৰ কামাখ্যা মন্দিৰ অৱস্থিত হয় বন্ধুসকল এইটো কথা মনত ৰাখিব যে আগতে প্ৰাচীন যুগত নীলাচল পাহাৰক কামগিৰি বুলি জনা গৈছিলে কামগিৰি এইটো কথা মনত ৰাখিব যে নীলাচল পাহাৰক আগতে কামগিৰি বুলি জনা গৈছিলে সেয়েহে তাতে মন্দিৰ স্থাপন হোৱাৰ বাবে কামাখ্যা বুলি কোৱা হৈছিলে আৰু এইটো কথা মনত ৰাখিব কামাখ্যা মন্দিৰত কামাখ্যা মাক পূজা কৰা হয় ফ্ৰম হুইচ ডাইনেষ্টি অফ আছাম ৰিটেন ইনস্ক্ৰিপশ্যনছ আৰ ফাউণ্ড কোনটো বংশৰ পৰা অসমৰ লিখিত লিপি পোৱা যায় চ' অপশ্যন কেইটাত আছে দানৱ ডাইনেষ্টি ভৌম ডাইনেষ্টি বৰ্মন ডাইনেষ্টি শালস্তম্ভ ডাইনেষ্টি চ' ৰাইট আনচাৰ ইজ বৰ্মন ডাইনেষ্টি বন্ধুসকল আপোনালোকে এইটো কথা মনত ৰাখিব যে অসমত বৰ্মন বংশৰ পৰাহে লিখিত বুৰঞ্জী পোৱা যায় লিখিত ইতিহাস পোৱা যায় কেতিয়াৰ পৰা বৰ্মন বংশৰ পৰা তাৰ আগতে দানৱ বংশ আৰু ভৌম বংশ আছিল যদিও সিহঁতৰ কোনো লিখিত তথ্য পোৱা নাযায় কিন্তু বৰ্মন বংশৰ পৰাহে লিখিত তথ্য পোৱা যায় এইটো কথা মনত ৰাখিব যে বৰ্মন বংশৰ স্থাপক কোন আছিলে এইটো আছিলে পুষ্যবৰ্মন হৈছে বৰ্মন বংশৰ প্ৰথমজন ৰজা পিছৰ প্ৰশ্নত আছে চি ইউ কি ৱাজ ৰিটেন বাই চি ইউ কি পুথিখনৰ ৰচক কোন হয় অপশ্যন কেইটাত আছে ফাহিয়ান হিউৱেন চাং জাকি চান ভাস্কৰ বৰ্মন চ' হিউৱেন চাং ইজ দ্য ৰাইট এনচাৰ বন্ধুসকল হিউৱেন চাং হৈছে চি ইউ কি পুথিখনৰ ৰচক এই চি ইউ কি পুথিখনৰ এইকাৰণে ইম্পৰ্টেঞ্চটো আছে কাৰণ আমাৰ কামৰূপৰ বিষয়ে এই চি ইউ কি পুথিখনতে উল্লেখ পোৱা যায় সেয়েহে চি ইউ কি পুথিখনৰ ৰচকটো আমি জনাটো খুব দৰকাৰ হয় বলক পিছৰ প্ৰশ্নটোলৈ বন্ধুসকল পিছৰ প্ৰশ্নটোলৈ যোৱাৰ আগতে আৰু এটা কথা কৈ দিওঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব কাৰণ খুব দৰকাৰী প্ৰশ্নবিলাক বাছি লৈছোঁ মই আৰু এইবোৰ জনাটো আপোনাৰ বাবে খুব দৰকাৰী হয় মই ভাবোঁ এইবিলাক প্ৰশ্ন যদি আপোনালোকে মনত ৰাখে তেন্তে আপোনালোক নিশ্চয় লাভান্বিত হ'ব দ্য নেম অফ ডটাৰ অফ বান কিং ৱাজ বান ৰজাৰ কন্যাৰ নাম কি আছিলে উষা চিত্ৰলেখা পাৰ্বতী সুকন্যা চ' ৰাইট আনচাৰ ইজ উষা ইজ দ্য ৰাইট আনচাৰ বান ৰজাৰ কন্যাৰ নাম আছিলে উষা এই উষাৰ এটা ষ্টৰী বন্ধুসকল আপোনালোকে জানে চাগে যে উষাই এদিন সপোনত অনিৰুদ্ধক দেখা পাইছিলে অনিৰুদ্ধ হৈছে শ্ৰীকৃষ্ণ নাতিয়েক চ' শ্ৰীকৃষ্ণ নাতিয়েক অনিৰুদ্ধক দেখা পাইছিলে আৰু এই কথাষাৰ তাই নিজৰ সখী চিত্ৰলেখাক কৈছিলে চ' চিত্ৰলেখাৰ এটা এনেকুৱা দৈবিক গুণ আছিলে যে কোনোবাই যদি কাৰোবাৰ ৰূপ বৰ্ণনা কৰি থাকে তাইৰ ওচৰত তেন্তে তাই ছবিত আঁকি কিনে সেই ছবিটোৰ পৰা সেই মানুহজনক উলিয়াই আনিব পাৰে চ' সেইদৰে চিত্ৰলেখাই অনিৰুদ্ধক দ্বাৰকাৰ পৰা এনেদৰে যাদুৰে উলিয়াই আনিছিলে আৰু পিছত অনিৰুদ্ধৰ লগত উষাই বিয়া পাতে আৰু এই কথা শ্ৰীকৃষ্ণই গম পায় পিছত অনিৰুদ্ধক বচাবলৈ আহোঁতে আমাৰ হৰি হৰৰ মাজত যুদ্ধ হয় কাৰণ হৰি হৈছে শ্ৰীকৃষ্ণ আৰু হৰ হৈছে শিৱ হৰ মানে শিৱ এতিয়া শিৱৰ লগত যুদ্ধ এইকাৰণে হয় কাৰণ শিৱৰ ভক্ত আছিলে বান ৰজা সেয়েহে বান ৰজাৰ ফালৰ পৰা শিৱই যুদ্ধ কৰিছিলে বলক পিছৰ প্ৰশ্নটোলৈ হু ৱাজ দ্য লাষ্ট ৰুলাৰ অফ দানৱ ডাইনেষ্টি দানৱ বংশৰ শেষৰজন ৰজা কোন আছিল চ' অপশ্যন কেইটাত আছে মহিৰংগ দানৱ বাণাসুৰা ঘটকাসুৰা নৰকাসুৰা চ' দানৱ বংশৰ শেষৰজন ৰজা আছিলে ঘটকাসুৰা চ' ঘটকাসুৰা ইজ দ্য ৰাইট আনচাৰ বন্ধুসকল
ঘটকাসুৰ হৈছে দানৱ বংশৰ একেবাৰে শেষৰজন ৰজা ঘটকাসুৰৰ পিছত দানৱ বংশৰ কোনো ৰজা নাছিলে সো মনত ৰাখিব ঘটকাসুৰ ইজ দা ৰাইট আনসাৰ আৰু আপোনালোকে কমেন্ট কৰি মোক জনাওক যে দানৱ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল ফাৰ্ষ্ট ৰজা কোন আছিল এটো মোক কমেন্ট কৰি জনাওক আপোনালোকে যদি মোৰ আগৰ ভিডিওবোৰ চাইছে তেন্তে আপোনালোকে নিশ্চয় আনসাৰটো কৰিব পাৰে যদি চোৱা নাই তেন্তে প্লেলিষ্টত গৈ কিনে চাব পাৰে নহলে মোৰ চেনেলটো ভিজিট কৰি তাতে ভিডিওবোৰ চাব পাৰে পিছৰ প্ৰশ্নটোত আছে ভগদত্ত was the ruler of which dynasty ভগদত্ত কোন বংশৰ ৰজা আছিল সো অপচন কেইটাত আছে দানৱ ডাইনেষ্টি ভৌম ডাইনেষ্টি শালস্তম্ভ ডাইনেষ্টি দানৱ বংশ ভৌম বংশ বৰ্মন বংশ বা শালস্তম্ভ বংশ সো ৰাইট আনসাৰ ইজ ভৌম বংশ বন্ধুসকল ভগদত্ত হৈছে ভৌম বংশৰ ৰজা আৰু ভগদত্ত আছিল নৰকাসুৰৰ পুত্ৰ সো নৰকাসুৰৰ মৃত্যুৰ পিছত নৰকাসুৰক যেতিয়া শ্ৰীকৃষ্ণই মাৰিছিলে বধ কৰিছিলে তেতিয়া নৰকাসুৰৰ পুত্ৰ ভগদত্ত ৰজা হৈছিলে সো ভগদত্ত was the ruler of ভৌম ডাইনেষ্টি বন্ধুসকল এটো কথা মনত ৰাখিব যে ভগদত্ত হৈছে দুৰ্যোধনৰ আমাৰ দুৰ্যোধন যে আছে দুৰ্যোধনৰ শহুৰ সো দুৰ্যোধনৰ শহুৰ আছিল যেহেতু ভগদত্ত গতিকে যেতিয়া কুৰুক্ষেত্ৰৰ যুদ্ধ হৈছিল সো দুৰ্যোধনৰ ফালৰ পৰা পাণ্ডৱৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ভগদত্ত গৈছিল আমাৰ কামৰূপৰ পৰা সো কুৰুক্ষেত্ৰৰ যুদ্ধত কামৰূপৰ পৰা কোন গৈছিল সো ৰাইট আনসাৰ ইজ ভগদত্ত আৰু এটো কথা মনত ৰাখিব যে গুৱাহাটীত ভগদত্তই দিঘলী পুখুৰী খন্দাইছিল সো দিঘলী পুখুৰী কোনে খন্দাইছিল ভগদত্ত সো দিঘলী পুখুৰী খন্দাৰ কাৰণটো এটো আছিল কাৰণ নিজৰ জীয়েকক যেতিয়া দুৰ্যোধনলৈ বিয়া দি আছিল তেতিয়া বৰযাত্ৰীক আদৰিবলৈ বৰযাত্ৰীক ওয়েলকাম কৰিবলৈ মানে দুৰ্যোধনসকলক ওয়েলকাম কৰিবলৈ তেওঁ এই পুখুৰীটো খন্দাইছিল পিছৰ প্ৰশ্নটোত আছে which place was the capital of শালস্তম্ভ dynasty কোনখন ঠাই শালস্তম্ভ বংশৰ ৰাজধানী আছিল বন্ধুসকল এই প্ৰশ্নটো এপিএসসিত আহি গৈছে এবাৰ সো ৰাইট আনসাৰ ইজ হৰূপেশ্বৰ হৈছে শালস্তম্ভ বংশৰ ৰাজধানী সো এটো মনত ৰাখিব বন্ধুসকল শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক আছিল শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক শালস্তম্ভই আছিল সো শালস্তম্ভ বংশক আন এটা নামেৰে জনা যায় শালস্তম্ভ বংশক ম্লেচ্ছ ডাইনেষ্টি বুলি কোৱা হয় মানে ব্লেসা বংশ বুলি কোৱা হয় বন্ধুসকল আজিৰ বাবে এই ভিডিওটিত ইমানে কোৱেশ্চনবোৰ আলোচনা কৰিছো যদি ভিডিওটি চাই ভাল পাইছে তেন্তে নিজৰ বন্ধু-বান্ধৱীৰ সৈতে শেয়াৰ কৰিব আৰু চেনেলটো লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব Thank you.